গুড মৰ্ণিং হেল্ল' গাইজ কি খবৰ ভালনে আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভালেই নিশ্চয় আৰু মোৰো খবৰ ভালেই চলি আছে আৰু পিছফালে দেখিছেই নহয় এটা দাম হৈ আছে আচলতে আজি ল'ৰাই বাৰ্থডে হয় বাৰ্থডে বুলি স্কুলত অকণমান সৰুকৈ এটা স্মল পাৰ্টি কৰিম বুলি ভাবিছোঁ ঘৰত বিশেষ একো আয়োজন কৰা নাই তাৰ কাৰণে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি লওঁ আৰু ৰাতিপুৱা গা পা ধুই কাম চামখিনি শেষ কৰি মেলি আহি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া ল'ৰা শুই আছে এতিয়া তাক জগাওঁ তাক যিহেতুকে স্কুলতো পঠাম আজি আৰু এতিয়া দেখিছেনে ইমান ধুনীয়াকৈ শুই আছে আৰু ৰাতিপুৱাৰ এইখিনি সময়ত হঠাকৈ উঠিবলৈ একেবাৰে মন কাণ নকৰে তথাপিতো ৰাতিপুৱা সোনকালে উঠিলেতো ভালেই কিন্তু উঠিব নোখোজে আৰু উঠালেও আমনি কৰে বহুত দিগদাৰ কৰে উঠাবলৈ বহুত টান হয় সৰু বাচ্চাবিলাক তেনেকুৱাই হয় যেতিয়া স্কুল যাবলৈ হয় স্কুল যোৱাৰ সময়ত উঠিব নোৱাৰে আৰু যেতিয়া স্কুল যাব নালাগে তেতিয়া সোনকালে উঠে আৰু এতিয়া তাক এয়া মই উঠাবলৈ চেষ্টা কৰিছোঁ সোনকালে তাক উঠাই লওঁ উঠাই মেলি কিনে কামখিনি কৰিব লাগিব আৰু স্কুল পঠাব লাগিব আৰু স্কুলত চাগে ময়ে থ'ব যাব লাগিব তাৰ কাৰণে কামখিনি দৌৰা দৌৰি হৈ যাব আৰু তাৰ কাৰণে তাক সোনকালে উঠিবলৈ জগাই আছোঁ সি উঠা নাই মন কাণ কৰা নাই আৰু এতিয়া যেনিবা উঠিলে আৰু উঠি দেখিছেনে সৰু ল'ৰাৰ দৰে একেবাৰে মাকৰ কোলাত উঠিছে মানে কি তাক উঠাৰ সময়ত হোৱাৰ পাছতে মই তাক কোলাত দাঙি লৈ আহিব লাগিব তেতিয়াহে উঠিব আৰু আজি কৈছোঁ যে হেপী বাৰ্থডে দিনা কান্দা নকৰিবা তো তাৰ কাৰণে সি উঠিলে আৰু উঠি মোৰ কোলাত উঠিছে টোপনি মোজ ভাঙাই নাই অকণমান মোৰ লগত এনেদৰে থাকি ভাল পায় আৰু ফুৰিব নিলে আৰু বেছি ভাল পায় আৰু টাইম থাকিলে ফুৰিবলৈ লৈ যাওঁ আৰু টাইম নাথাকিলে ফুৰিবলৈ লৈ নাযাওঁ তথাপিতো এটা স্মাইল দি আৰম্ভ কৰিলে বাৰু দিনটোত আৰু এতিয়া তাক স্কুলত যোৱাৰ কাৰণে যাবই যিহেতুকে ব্ৰাছ কৰি দিওঁ ভাত অকণমান খুৱাই কাপোৰ কানি পিন্ধাই পেলাই পঠাই দিওঁ আজি গাও ধুই যাব গাটো কেতিয়াবা ধুৱে কেতিয়াবা নুধুৱে বাৰু আৰু এতিয়া তাক ওলাই মেলি বাকী কামখিনি কৰি আছোঁ আৰু এতিয়া গা পা ধুই তাক লৈ আহিলোঁ আহি পেলাই মই ড্ৰেছ পাতি কৰি ল'লোঁ যিহেতুকে আজি স্কুলত ময়ে থ'ব যাব লাগিব তাৰ কাৰণে আৰু যিহেতুকে মই চাকি আমাৰ ঘৰৰ ভিতৰত তেনেকৈ দিয়া নহয় আৰু মই ধূপ জ্বলাই কিনে সেৱাখিনি কৰি লওঁ আৰু ইফালে বতাহ মাৰি আছে খিৰিকী খোলাই আছিলে তাৰ কাৰণে মানে ধূপটো ভালকৈ জ্বলা নাই আৰু সেইকাৰণে ঘূৰাই ল'লোঁ আৰু তাক মই ড্ৰেছ পাতি পিন্ধাই একেবাৰে ৰেডি কৰি লৈছোঁ আৰু তাৰ যিহেতুকে আজি জন্মদিন হয় জন্মদিন বুলি সি ধূপ এটা ঘূৰাই দিম বুলিও ক'লে এনেদৰেতো মই ধূপ জ্বলালে সিও আগবাঢ়ি আহি ধুনীয়াকৈ সেৱা সমান কৰে বাৰু আৰু বছৰত যিহেতুকে আজি জন্মদিনত সিও অকণমান ভগৱানেও আশীষ লওক বুলি ভাবিলোঁ আৰু সৰু বাচ্ছাই ভগৱানেও আশীষ বা সিহঁতৰ গাতে ভগৱান থাকে বুলি কয় তথাপিতো সিও এনেদৰে নমো কৰিলে লগতে ময়ো কৰিলোঁ তাক মই স্কুলৰ পৰা থৈ মেলি আহিলোঁ আহি নৈবাদ্য যোগাৰখিনি কৰি ল'লোঁ কাপোৰ কানিখিনি ভালদৰে খোলাই নাই যেনেকৈ তাক থৈ আহিছোঁ তেনেকৈয়ে আহি কিনে নৈবাদ পাতিখিনি যোগাৰ কৰিলোঁ তামোল পাণ কাটি ফল মূলখিনি ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ যিহেতুকে খৰাহিত যদিও কৰিছোঁ ৰেডি কিন্তু খৰাহিটো লৈ নাযাওঁ পলিথিন বেগ এটাতে লৈ যাম কাৰণ খৰাহিটো লৈ যাবলৈও অসুবিধা হয় আৰু মন্দিৰটো যিহেতুকে আমাৰ ওচৰতে আছিলে সেইকাৰণে ওচৰতে গৈ দি আহোঁ আৰু ল'ৰাক নিব মানে কি তাক স্কুলত নপঠালেও দিগদাৰ তাৰ কাৰণে পঠাই দিলোঁ ঘৰত থাকিলেও বহুত বদমাচি কৰি থাকে ন তাৰ কাৰণে মোৰ কামখিনিও সোনকালে হওক সেই বুলি ভাবি এতিয়া মই সকলো কাম যোগাৰ পাতি কৰি লৈ মেলি এতিয়া মন্দিৰত যাব ওলাওঁ ড্ৰেছ পাতি কৰি লগ পাইছোঁ আৰু এতিয়া মন্দিৰ আহি পালোঁ এয়া সামগ্ৰীখিনি ধুনীয়াকৈ থৈ লৈছোঁ আৰু এতিয়া মই ইয়াতে নৈবাদৰ যিখিনি বস্তু লৈ আহিছোঁ ঘৰৰ পৰা সেইখিনি ধুনীয়াকৈ ওলাই আছোঁ আৰু খৰাহিত ধুনীয়াকৈ সজাই পৰাই ভগৱানৰ ওচৰত দি দিম আৰু মোৰ হাতত একেবাৰে সময় কম আছিলে গতিকে গোটেই কামখিনি যাতে মই জল্দি কৰিব পাৰোঁ তাকেই চেষ্টা কৰিছিলোঁ আৰু এয়া ধুনীয়াকৈ ঘৰতে গোটেইখিনি যোগাৰ কৰি আনিছোঁ মাত্ৰ মই ইয়াতে খৰাহিটোত দি পেলাই ভগৱানৰ ওচৰত দি দিলেই হ'ল আৰু চাকি ধূপখিনি ধুনীয়াকৈ জ্বলাই দিলেই হ'ল আৰু ইয়াত তামোল পাণৰ পৰা আদি কৰি ফল মূলখিনি চবখিনি কাটি মেলি ধুনীয়াকৈ লৈ আহিছোঁ আৰু গোটেই নৈবাদ পাতিখিনি ধুনীয়াকৈ মই সাজি পৰি এতিয়া মহাদেৱ পিতাৰ ওচৰত চৰণত দিবলৈ গৈছোঁ আৰু এনেকৈ ধুনীয়াকৈ মই দি দিলোঁ নৈবাদখন ধুনীয়াকৈ আগবঢ়াই দিছোঁ আৰু চাকি দি দিছোঁ আমাৰ ঘৰৰ মানুহ অনুযায়ী 5 ঘৰ দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ জ্বলাই মেলি লওঁ লৈ পেলাই গোটেই মন্দিৰকেইটা সেৱা কৰি ল'ম সেৱা কৰাৰ পিছতে নৈবাদখনত আৰু এটা সেৱা কৰি আমি ঘৰলৈ সোনকালে আহিব লাগিব কাৰণ আহি কিনে আকৌ স্কুল যাব লাগিব স্কুলতো যিহেতুকে ৰখি থাকিব দৌৰা দৌৰি লাগিব তাৰ কাৰণে ইয়াতে মন্দিৰ বহুতকেইটা আছে কৃষ্ণ মন্দিৰ হনুমান মন্দিৰ গণেশ পিতা আৰু মহাদেৱ পিতা গোটেইকেইটা আছে আৰু চাকিকেইটা ধুনীয়াকৈ জ্বলি উঠিলে আৰু এতিয়া মই ধূপখিনি জ্বলাই আছিলোঁ
এতিয়া সেৱা সমান কৰি নৈবাতখন ভগাই মেলি লৈ ঘৰলৈ বুলি আহিলোঁ, কাৰণ ঘৰত আকৌ কাম আছিলে। আৰু ঘৰত আহি এয়া দেখিছেনে পেকেট লাঞ্চবিলাক পেক কৰি আছিলোঁ। আৰু যিটো অৰ্ডাৰত আছিলে অৰ্ডাৰৰ বস্তুখিনিও আমাৰ আহোঁতে অকণমান লেট হ'ল, তাৰ কাৰণে অকণমান দেৰি হৈ যাব এতিয়া স্কুল যাই পাওঁতে। আৰু এয়া দৌৰা দৌৰিকৈ আমি ধুনীয়াকৈ বনালোঁ। আৰু স্পেচিয়েলি মই থেংক ইউ ক'ব লাগিব মোৰ ননদজনী, তাই বৰ ধুনীয়াকৈ ভিডিঅ' কৰি থাকে, কাৰণ মইতো এনেকৈ ভিডিঅ'বিলাক কৰিব নোৱাৰিলোঁ হয়, কাৰণ মই কামত বহুত ব্যস্ত হৈ আছিলোঁ। তাই মোৰ লগতে আছে আৰু তাইক মই বহুত ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'ৰ তৰফৰ পৰা। ৰিয়েলত ক'লে ভাল নালাগে বাৰু, সেইকাৰণে ভিডিঅ'ৰ যোগেদি এজনীয়ে তাই হয়। গতিকে প্ৰতিটো কামতে তাই মোৰ লগত বেছিভাগ সময় থাকেই। আৰু এতিয়া আমি স্কুলত যাবলৈ ওলালোঁ আৰু গোটেইখিনি পেকিং ধুনীয়াকৈ কৰি মেলি লৈ গাড়ীত এতিয়া সোনকালে গুচি যাওঁ। অলৰেডি বহুত দেৰি হৈ গৈছে, স্কুলৰ পৰাও ফোন কৰি আছিলে। আৰু দেখিছেনে যেনেকৈ আছোঁ তেনেকৈ গুচি আহিছোঁ, একদম ভাগৰে জুগৰ লাগি গৈছে, দৌৰা দৌৰি তাতে আৰু বৰষুণৰ সময়, যিহেতুকে কিনকিনীয়া বৰষুণ পৰি আছিলে। বাৰু যিকি নহওক এতিয়া গৈ আছোঁ, স্কুল পামেই আৰু ইয়াৰ পৰা লৈ ল'লোঁ কেকটো। কেকটো লৈ এতিয়া স্কুল, আৰু ফাইনেলি আহি পাই গ'লোঁ স্কুল। আৰু স্কুলৰ এক্সপ্ৰেশ্যনবিলাক আকৌ বেছি ভাল লগা হয়। আৰু সিহঁতেও সৰু বাচ্ছা ন, ভোক লাগিছে চাগে, বহুত বেয়াও লাগে, বহুতখিনি লেট হৈ গ'ল। এইফালে সিহঁতে কেক দেখি কিনে পূৰা ফূৰ্তি পাইছে। আৰু এয়া ল'ৰা আহি গৈছে, আমাৰ বাৰ্থডে বয়ক বেলেগ ড্ৰেছ নিপিন্ধালোঁ আৰু স্কুল ড্ৰেছতে দি দিলোঁ। আৰু এতিয়া মেমে ধুনীয়াকৈ খুলি আছে, আৰু অকণমান পিছতেই সি কেক কাটিব। আৰু সকলোৱে পূৰা এক্সাইটেড হৈ আছে, তাক উইচেছ কৰি আছিলে ধুনীয়াকৈ। আৰু ফাইনেলি কেকটো ধুনীয়াকৈ উলিওৱা হৈ গ'ল, আৰু এতিয়া কেকটো কাটিবৰ কাৰণে সাজু। আনফালে স্কুলত ধুনীয়াকৈ সজাইছিলে দেই বেলুন চেলুন দি, তাৰ কাৰণে স্পেচিয়েলি স্কুলৰ ছাৰ মেমহঁতক থেংক ইউ জনাইছোঁ তৰফৰ পৰাই। আৰু এতিয়া কেক কাটিবলৈ সাজু আমাৰ প্ৰিয়াংশু, ইয়াৰ হাতত চুৰি লৈছে, পূৰা এক্সাইটেড হৈ আছে। আৰু সঁচাকৈ সৰু বাচ্ছাবিলাকে মানে কেকটো খাই বহুত ভালেই পায়। আৰু এতিয়া আমি কেক কটা পৰ্যায় আৰম্ভ কৰি দিলোঁ। ইয়াত ধুনীয়াকৈ কেক কাটিছে দেই। আচলতে ইয়াৰ আগতে যদি বাৰ্থডে চেলিব্ৰেশ্যন কৰিছিলোঁ, সি ইমান এটা জানা বুজা হোৱা নাছিলে যে, এইবাৰ বাৰ্থডেৰ পৰা মানে চেলিব্ৰেশ্যনটো সি ফ্ৰেণ্ডছবিলাকৰ লগত কৰিলে ভালো পালে, আৰু লগতে মনতো থাকি যাব তাৰ কথাবিলাক। এয়া কেক খুৱাই দিছে, জানিছেও খুৱাই দিব। আৰু নিজে চেলেকি আছে, নিজে কাটিছে আৰু হাতেৰে নিজে চেলেকি আছে, আৰু মোক খুৱাই দিব ওলাইছিলে, এইখিনি পৰিয়ে গ'ল। কেকটো কিন্তু চাবলৈ বহুত ধুনীয়া হৈছিলে, খায়ো বহুত টেষ্টি লাগিছিলে দেই। আৰু এতিয়া বাকী যিখিনি আমাৰ কাম আছিলে সেই কামখিনি কৰি লওঁ, যেতিয়াকৈ কেকৰ কামখিনি শেষ হৈ গ'ল। আৰু ষ্টুডেণ্টবিলাক এতিয়া ক্লাছলৈ গুচি যাব। আৰু যোৱাৰ পিছত যিহেতুকে তেখেতসকলৰ কাৰণে অলপ পেকেট লাঞ্চত কিবাকিবি ভৰাই আনিছিলোঁ, সেইখিনি এতিয়া দি আছোঁ। আৰু সিহঁতেও পূৰা বাৰ্থডে উইচ কৰি গৈ আছে। এইটো প্ৰিয়াংশুৰ ক্লাছটো হয়, নাৰ্চাৰী। দেউতাকে মানে এখন দাঙি দিছে, আৰু মই আৰু প্ৰিয়াংশুৱে মিলি ধুনীয়াকৈ লাঞ্চকেইটা দি আছোঁ। মই তাক ওলাই দি আছোঁ, তাক দিবলৈ দি আছোঁ ফ্ৰেণ্ডছবিলাকক। আৰু এইফালে মোৰ ননদজনীয়ে ধুনীয়াকৈ ভিডিঅ' কৰি আছিলে। আৰু ওপৰত এইটো 1 ক্লাছ আছিলে, 1 ক্লাছলৈ লৈ গ'লোঁ বাৰু, তাতো গোটেইখিনিক দি আহিলোঁ। আৰু এতিয়া কাম বন শেষ হৈ পিনে এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত কমেণ্ট কৰি জনাব, লগতে ল'ৰাকো উইচ কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই, ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব।